সকলো লাগিব বুলি ওচৰত থবলৈ দিয়া নাই সেইটো কাৰণে কৈ দিয়া এতিয়া কথাটো কি কৈছিলা সব নহয় মানে আমাৰ যেতিয়া 5th এপিসোডটো কেনেকৈ শেষ কৰিম মানে আমি সবাই ভাবি আছো জ্যোতিষমান মই আমি নিতু শ্ৰীবৎস সব ভাবি আছো কি কৰা যায় এনেকুৱা এটা পাঞ্চ লাইন লাগে যিটোৱে মানে শুনি মানুহৰ মুখত হাঁহি এটা নিদিব আৰু নেক্সট এপিসোডটো কি চাবলৈ ৰৈও থাকে তাৰপিছত তেনেকুৱাতে ভাবি থাকোঁতে ৰাতি 3টা বজাৰ কথা দেই তেনেকুৱাতে মানে দূৰণিত কোনোবাই পাতিলে দীঘলৈকে পাতিছে এইটো লাগে ইটা হাকিব লাগিছে লগালগ এইটো ডাইলগ লিখিছো আৰু এই ডাইলগ আমাৰ অভিনেতাই ক'ব ডাইলগটো সঁচাকে দীপা ক'ব আকৌ দেখি নকল ঐ দেখোন হাগিব লাগিছে